নমস্কাৰ, মই জ্যোতি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি 25 ডিচেম্বৰ হয়, খ্ৰীষ্টমাছ। তো আজি এনে অকণমান ফুৰিব যাম বুলি ভাবিছোঁ। য'তে নাযাওঁ কিয় আপোনালোকৰ লগত নিশ্চয় তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই যদি অকণমান ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। তো বলক বৰ বেছি দেৰি নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাইজ, মই আহিছোঁ চিটি চেণ্টাৰত। তো দেৰি নকৰাকৈ ভিতৰলৈ যাওঁ বলক। তো গাইজ, মই ফাৰ্ষ্ট টয় শ্বপত আহিছোঁ। মিনি মাউচ, এইটো পেপা পিগ। মই এইটো বহুত ভাল পাওঁ। এইটো টিভিত আমাৰ দিন পিছাইও থাকে পেপা পিগ। পুৰা ওপৰত এইবিলাক এনেকৈ টেণ্ট লগাই লগাই দোকান দি আছে। এইবিলাক ক্লাকচাৰৰ দোকান, ৰাবাৰ বেণ্ড, ক্লাকচাৰ, চেৰেটে, হেয়াৰ বেণ্ড চব এইবিলাক আছে। আৰু এইটো বাৰ্বি কি চেইন হয়, আৰু এইপিনে পাৰ্চ আছে, কাপোৰৰ দোকান। এইবিলাক কাষতে চব এইবিলাক একেলগে দোকান। এই BTS আৰু এখন বুক শ্ব'ৰ। গগলস দোকান। ইয়াত কি ধুনীয়া ধুনীয়া পাৰ্চ আছে। এখন পাৰ্চৰ দোকান, কি ধুনীয়া আছে পাৰ্চ ইয়াতে। এখন বইজৰ দোকান, ল'ৰা মানুহৰ কাপোৰৰ দোকান এখন।
গাইজ এইটো হ'ল গেম চেণ্টাৰ, গেমবোৰ দেখাই দি গ'লে। তো গাইজ ফুৰা হৈ গ'ল, এতিয়া ঘৰত যাম, আপোনালোকক ঘৰত যাই লগ কৰি আছোঁ। মই ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া কৰিম পেট পূজা, কাৰণ বহুত ভোক লাগিছে। তো গাইজ এতিয়া খাম চিকেন বিৰিয়ানী, মাই অল টাইম ফেভৰেট। গাইজ এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু থেংকছ ফৰ ৱাচিং, বাই।